মোৰ ইউটিউব চেনেল জুমন দেৱানলৈ তো আজি আপোনালোকৰ মাজত আহিছোঁ মই আৰু এটা মজা ভিডিঅ' দিম আৰু এতিয়া চবে লবৰ টেঙা খাই আছে আৰু চব দেখিছোঁ মানে লবৰ টেঙা খোৱা আৰু আমাৰো মানে খাব ইচ্ছা কৰিছে আৰু আমি আহিছোঁ মানে লবৰ টেঙাৰ বাগানত আৰু মামাহঁতৰ বাগান নহয় দিয়ক গাইছ আৰু মামাহঁতৰে লবৰ টেঙা আছে তাতে যাম আৰু আমি লবৰ টেঙা পাৰিম আপোনালোকক দেখাম আৰু চাওক আপোনালোকে ভিডিঅ'টো লৈ ললো আৰু ইয়াতে লবৰ টেঙাকেইটা আলাই লৈছোঁ আৰু যাওঁ এতিয়া লবৰ টেঙা লৈ আহিছোঁ আৰু চব হাততে এটা এটা পিঠা মোৰ তাত এটা পিঠা মই খাই আছোঁ আৰু বাইদেউৰ তাতো এটা পিঠা আৰু এইটাতো এটা পিঠা আৰু তোৰতো খাই পেলালা এইটো হয় বাইকত আছে লবৰ টেঙা আৰু আমি যাওঁ আৰু অলপ মানে পথাৰৰ টাইপৰ জেগাত খালে বেছি ভাল লাগিব আৰু তাত যাওঁ আমি এতিয়া আমি মানে একেলগে তাত গোটেইবিলাক যাব নোৱাৰোঁ কাৰণ আমি এতিয়া মইনা দুটাক লৈ যাওঁ তিনিটাক একেলগে যাব নোৱাৰোঁ আৰু তই এটা থাক বেয়া পাইছা নেকি নাই বেয়া পোৱা তই কেমেৰাটো ধৰি থাক মই আহি লৈ যাম আৰু ইহঁত দুটাক আগত উঠাই লওঁ উঠা কেমেৰাটো ধৰি থাক মই অলপ দেৰিকৈ আহি লৈ যাম তো গাইছ আমি এতিয়া যাওঁ ইহঁত দুটাক থৈ আহোঁ চেপডাল নধৰা হ'ল গাইছ কিক মাৰিব লাগে তো এতিয়া যাওঁ আৰু অলপ দেৰিকৈ নি আছোঁ হা এতিয়া আহি পোৱাই নাই মই ৰখি আছোঁ সি আহিলে আৰু যামগৈ আৰু সেইজন আহি গ'ল আহিলা অঁ ৰখি আছিলোঁ মোৰ বহুত খাব মন যায় আছে ভণ্টিহঁতক থৈ আহিলোঁ গাইছ আৰু এতিয়া পাপৰি বাইদেউক লৈ যাওঁ আমাৰ আৰু ঘূৰাই লওঁ বাইকখন উঠি লওঁ গাইছ আমি উঠি গ'লোঁ আৰু এতিয়া যাই থাকোঁ মানে ৰিক্সত আমি ভিডিঅ' বনাই আছোঁ কিন্তু দেই গাইছ হাতৰ পৰা মোবাইলটো পৰি গ'লে চেছ তো এতিয়া লাহে লাহে যাই আছোঁ সেইকাৰণে আৰু ভণ্টিহঁতে তাত মানে ৰখি আছে কি কৰে আৰু তো আহক যাওঁ একেলগে তো ৰাস্তাৰ চিনবিলাক আপোনালোকক দেখাই আছোঁ ওচৰতে তাতে সেইটো আৰু এটা আমাৰ ঘৰ আছে তাতে গাইছ বাঁহৰ হেৰিত অলপ ৰখি গৈছোঁ আৰু পিছফালে বাঁহ আৰু সুন্দৰ জেগাখিনি আৰু এতিয়া যাওঁ একেলগে তো গাইছ আহক কৈ থাকোঁ অলপ হেৰি দেখাই দিওঁ চাব পৰি যাম মই হাতৰ পৰা মোবাইল পৰি যাব আৰু সিহঁত দুটা ৰখি আছে আৰু ভাল লাগে এইবিলাক গাঁৱলীয়া ৰকম গাই আপোনালোকে ৰখিয়ে আছে সেই দুটা অলপ জুম কৰি দিছোঁ সেই দুটা গাইছ ৰখিয়ে আছে তেতিয়া দৌৰ দৌৰ পুৰা খাব মন হে যায় বোলে অঁ আমাৰ এইটো ৰাস্তাটো কৈ দিয়ক ৰাস্তাটো এইটো আমাৰ ঘৰৰ তেতিয়া মানে আমাৰ ভণ্টিয়ে হেৰি আকৌ ভণ্টি নহয় ভতিজা তো মইনা হেৰি এটা কাম কৰে তাতে হেৰি লবৰ টেঙা এটা আছিলে যাবিনে তো বহুত আমাৰ মানে মৰম লাগে এইক লাগি এইটো আমাৰ ভতিজা মৰমৰ ভতিজা লবৰ টেঙা আনি দিলে গাইছ তো লবৰ টেঙা আনি ল'লোঁ আৰু আমাৰ পিছফালে আছে আমাৰ পাপৰি বেটা সেয়াতো ইহঁতে পূৰা বহি আছে লবৰ টেঙা খাবলৈ আৰু এইটো হৈছে আমাৰ ডাঙৰ ভতিজা আৰু এই হৈছে মোৰ বাইতা তো চাই থকা ভিডিঅ'টো ভাল লাগিব ভিডিঅ'টো চাই থাকক আৰু এয়া লবৰ টেঙাটো ওলাই লওক মজা লাগিব আৰু বহুতে লবৰ টেঙা ভিডিঅ' বনাইছে সেইকাৰণে আমিও বনাব ওলাইছোঁ আজি লবৰ টেঙা খাম আৰু পূজাৰ স্কুল বন্ধ দিছে আৰু কি লাগে তো এয়া মানে আমাৰ এইটো হৈছে সৰু ভতিজা আৰু ডাঙৰ ভতিজা আৰু এইটো হৈছে সৰু ভতিজা এইও লবৰ টেঙা কাটি আছে গাইছ আৰু আমাৰ বাইদেউ হেৰি ইনষ্টাগ্ৰামত নহয় লাইভ আহি আছে সৰু জীয়াটোক যে কাটিব দিছে কিয় তাই ইনষ্টাগ্ৰামত দেখিছে মোৰ আইফোন মোবাইল থৈ লাইভ আহি আছে আমি মানে এতিয়া লবৰ টেঙাটো কাটি লৈছোঁ ফাইনেলি আমাৰ পাপৰি বেটাহঁতে কাটি আছে এয়া দেখাই দিছোঁ এয়া পাপৰিতে কাটি আছে লবৰ টেঙা কেনেকুৱা ফিলটো কৈ দিয়া আকৌ গোন্ধ পাই আছোঁ খাবা বোলে তাই ইটাৰ পৰা মন যায় আছে আৰু তাই ইনষ্টাগ্ৰামত মানে লাইভ আহি আছে তাই চা ইনষ্টাত লাইভ হৈছে আকৌ ইনষ্টাগ্ৰাম বুলি কৈছোঁ তাই গাইছ ইনষ্টাগ্ৰাম কয় ইণ্টাৰেষ্ট কিবা কয় দেই
এডাল চাওক আমাৰ বগৰী গাছ আৰু এডাল আমাৰ বগৰী গাছ আৰু তাই নহয় কৈ থাকে তাই এনে মোৰ দেখি চাইছে সেইবিলাক কৈ থাকে তাই ইনষ্টাগ্ৰামত লাইভ হৈ আছে তো ভিডিঅ'টো চাই থাকক আপোনালোকে ভিডিঅ'টো বাইতাৰ মোবাইলটো লৈ নহয় তাই ইনষ্টাগ্ৰামত লাইভ আহি থাকে পাপৰি বাইতাক তাই নিদিয়ে লাৰিব তাই লৈ থাকে তো এই দেখিছেনে গাইছ কি কৈ থাকে তাই তো চাই থাকক ভিডিঅ'টো কাহি আনিছো মই এখন খাম কাৰকে খাব নিদিও চেলিকিব কি ইনষ্টাগ্ৰামত হেৰি মানে লাইভত কথা কৈ আছে আমাৰ বাইতৰ মোবাইলটো লৈ লৈ ইহঁতে পুৰা মানে হেৰি চেলাই আছে লবৰ টেঙা আপোনালোকৰ ভিডিঅ'টো চাই থাকক মোৰ বাইতাই চেলাই আছে আমাৰ এই মানে দাঁতকেইটা নাই যি গাইছ চাওঁ দিয়াচোন এদিকে মানে দিয়াচোন তো এই দাঁতকেইটা মই দেখাই দিচোন দেখাই দাঁতকেইটা দেখাই দি দাঁতকেইটা যি নাই গাইছ ইনষ্টাগ্ৰামত কি কৈ আছে আপোনালোকে চাব দিছে মানে কি দাঁত খুলি বুলি কমেণ্ট দিছে এয়া দেখিছেনে দাঁতকেইটা নাই বুলি আৰু কিবা কিবি দিছি আৰু কি দিছি আৰু কি দিছো এটা দাঁতকেইটা সৰে নহয়নে আমি লুকাই দিম এতিয়া অলপ পিছত আহি যাব তো লাইভ আহি আছে সেয়া পিছফালে লবৰ টেঙা ফাইনেলি চেলোৱা হ'ল আৰু এতিয়া মানে আৰু এজনী সদস্য আহিছে নতুন সেয়া আহিছে আৰু লবৰ টেঙা চেলোৱা হ'ল ফাইনেলি ইহঁতে খাৱা আৰম্ভ কৰিলে গাইছ এইটো মেইন খাৱাৰ মেইন হেৰিটো আৰু এইটো আৰু খাই আছে এই বাৰু খাই আছে নে তো আৰু এটা লবৰ টেঙা লৈ আহিছে এইটো চেলোৱা মানে এইটো ৰবব টেঙা মই লবৰ টেঙা ৰবব টেঙা গাইছ মই অলপ আৰু এইবিলাক মই নাখাওঁ নহয় গাইছ আজি মানে ভিডিঅ'ৰ কাৰণে মই খাই আছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো চাবচেনে আমাৰ ফাইনেলি চেলোৱা হৈ গ'ল আৰু এয়া দেখিছেনে চেলোৱা হৈ গ'ল আৰু এটা আছে বহুতখিনি আছে আৰু আমাৰ পাপৰি বাইদেৱে কৈছে নহয় তাই বোলে চেলোৱাটো বহুত জটিল হয় আৰু নহয় খাব লগা হ'লে গাইছ বহুত কষ্ট কৰিব লাগে এইটো সঁচা কথা আৰু এটা আহি গ'ল গাইছ এটা মানে আৰু আমাৰ মামাহঁতৰ ঘৰৰ পৰা চেলাই দি খেদাইছে সেইটো আহি গৈছে আৰু দেখিছে আপোনালোকে পাৰা এইটো এটা আহি গৈছে নিউ ফেমিলি মেম্বাৰ আহি গৈছে আৰু চবে মানে পুৰা খাই আছে মই এক পিছো খোৱা নাই গাইছ এতিয়া দেখিছেনে চেলাই আছে আৰু এই খাইছিনে নাই খায়ে নাই গাইছ এই খোৱা নাই আৰু মানে আমাৰ এই নেহাই কাৰোবাৰ লগত কথা পাতি আছে আৰু আমাৰ পাপৰি বাইতা দিয়া কিয় কৈ দি ছাবস্ক্ৰাইব কৰাৰ কথা কৈ দি মই গৰম লাগি গৈছে টেঙা হেৰি কৰি টেঙা মানে আমি এতিয়া খামে বৰ্তমান আৰু মজা লাগি আছে আৰু আমাৰ নেহাই মানে কাৰোবাৰ লগত কথা পাতি আছে তো লাইক কৰাৰ কথা কৈ দি সকলোৱে দেখিছেনে এইবিলাক মানে এটা চৰিয়াত হৈ গৈছে আৰু এই খায়ে থাকে দেখোন এই কিয় খাই আছা এনেই কৈছোঁ চব আমাৰ মানে নিজৰে মানুহ খাই থাক সকলোৱে খাই থাক টেনশ্যন নাই মই খাব নাপালে কাৰ কি আমি এক পিছো খোৱা নাই গাইছ টেনশ্যন নাই খাই থাক আৰু লাষ্টত জুতিটো কেনেকুৱা লাগিব সেইটো আমি চেষ্টা কৰি আছোঁ গাইছ আছে লাইভত হেৰি কৰি খাই থাকে এবাৰ হেৰি কৰি থাকে কি মানে আৰু মানে আমাৰ মানে এইখিনি হৈ গ'ল আৰু এই পানী চানী জ্বালা গুড়া আনিছে আৰু এয়া দেখিছেনে নিমখটো আনিছে আৰু এটা কিবা এটা গান মাৰি দিছোঁ আৰু এইটো আমাৰ পাপৰি বাইদেৱে নহয় নিউ মোবাইল লৈছে আৰু গৰম তামাম গৰম উঠিছে দেই তো কোনো টেনশ্যন নাই আইফোনৰ ৰকম লাগিছেনে একো নাই ইয়াতে মোবাইলটো থৈ দিছোঁ থাকোঁ আৰু আমাৰ হ'বই মানে আৰু এইও চেলাই আছে আৰু এইবিলাক আহি গৈছে আৰু এইবিলাক হ'বই আৰু তো একেবাৰে খোৱা টাইমত দেখাম আৰু হোৱাই নাই মই ঘৰৰ পৰা পানী অলপ লৈ আহোঁ মানে এয়া দেখিছেনে লবৰ টেঙা গোটেই হেৰি চেৰি হৈ গ'ল আৰু এইখিনি মানে হেৰি হৈছে আৰু হৈ গ'ল আৰু এই আমাৰ লগত যে ছোৱালীজনী আছিল পাপৰি বাইদেউ তাই মানে গুচি গ'ল এনেই তাই গুচি গ'ল আৰু তাই কিবা এটা খং কৰি গুচি গৈছে আৰু তাইক লাগি অলপ লবৰ টেঙা লৈ যাব লাগিব তাইক লগি তাইকেইটা খাই নাখায় আৰু ফাইনেলি এতিয়া চেছে দি দিলোঁ আৰু তাইক যাই পেলাই অলপ বাইকেদি লবৰ টেঙা দি থৈ আহিব লাগিব গাইছ আৰু এইখিনি এতিয়া খাই লওঁ এতিয়া খাব অলপ খাচোন খা কেনেকুৱা লাগিছে হা এই আমাৰ এই সুধিলে ভাল লাগে কেনেকুৱা লাগিছে মজা নে তো মজা লাগিছে তাই বাস্তৱে হেৰি কৰিলে তাই গুচি গ'ল এতিয়া লাষ্টত তাইক লাগি অলপ লৈ যাব লাগিব গাইছ আমি খাই আছোঁ মজাকৈ খা মইনা কেনেকুৱা লাগিছে হাই গাইছ এনেকৈ কৈ দি এই আমাৰ বেলেগ কথা কয় এই কেনেকুৱা লাগিছে তো গাইছ আমি খাই আছোঁ ষ্টেণ্ডত অলপ আপুনি চাই থাকক তো গাইছ খাই আছোঁ এতিয়া আমি বৰ্তমান খাব মন গৈছে নেকি গাইছ
কাষত যাব খাব খোৱা খালে পৰিবেটা গুচি গ'ল আৰু তাইক লৈকে অলপ লৈ যাব লাগিব আমি খাই আছোঁ কিন্তু তাইক লৈকে অলপ নিব লাগিব আৰু বহুতখিনি বাকী আছে তাই নাখালে বহুত কথাটো বেয়া হ'ব গাইজ বহুত কথাটো বেয়া হ'ব আৰু তাইক লৈকে নিব লাগিব হয়নে নহয় আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমান নহয় আৰু তাইক লৈ নিয়াখিনি দেখাম তাই কি ৰিয়েকশ্যন দিয়ে সেইটো চাব গাইজ খঙত গুচি গৈছে গাইজ মানে তাইক লৈ এইখিনি লৈ যাওঁ বাতিটোত লৈ যাওঁ কোন চবে দিব লাগে দি আছোঁ নহয় মনে মনে থাক এইখিনি দেখিছেনে গাইজ এই লৈ যাওঁ গোটেই তাইক লাগি আনিছোঁ আৰু আমি এইখিনি জোন আছে এইখিনি আমি খাওঁ অলপ আৰু তাইক লৈ যাওঁ তাই কি ৰিয়েকশ্যন এটা মানে পূৰা খং দেখিছেনে এইবিলাক ৰসখিনি ইহঁতে খায়ে আছে আৰু তোৰ থাক মই তাক এইখিনি দি থৈ আহোঁ মই ইহঁত দুটাক থৈ আহোঁ হা আৰু যোৱা এইখিনি নাই তই একেলগে তিনিটা যাব নোৱাৰ নহয় তিনিটা ক্ৰাইম টেঙাখিনি লৈ লওঁ আৰু তাইক দিব লাগিব নাই বহুত খং আৰু কি ৰিয়েকশ্যন দিয়ে সেই বস্তুটো মই দেখাই আছোঁ তো গাইছ ইহঁতে লবৰ টেঙা খালে আৰু ইহঁতক ইয়াত নুমাই দিলোঁ আৰু ইহঁত যাবগৈ এতিয়া পাপৰি বাইদেউৰ ৰিয়েকশ্যনটো চেক কৰিম কি কৰে আহি পালোঁ ইয়াতে ঘৰ মানে তাইক মানে মই লগ নাপালোঁ লৈ গ'লোঁ ভাটিবেলা লগ পাওঁ যদি আপোনালোকক দেখাই দিম আৰু আজিলৈ মানে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই জয় অসম আৰু ভাটিবেলা যদি লগ পাওঁ তাইক দেখাই দিম তেতিয়া কি কয় তাই তেতিয়া আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম আহিছিলোঁ আপোনালোকক দেখাইছিলোঁ মই পাপৰি বাইদেউক লগ নাপালোঁ আৰু তাই এতিয়া আহোঁতে ঘৰত নাছিল মই ভাবিছিলোঁ ৰিয়েকশ্যনটো দেখাম অলপ মানে খঙো কৰিছিল কি হৈছিল মানে মই বুজি নাপালোঁ আৰু আপোনালোকক দেখাম কি হৈছিল আৰু এতিয়া ফাইনেলি লগ পালোঁ এতিয়া আহিছে তেতিয়া নাছিলতো আপোনালোকক দেখিছে নহয় তেতিয়া নাছিল এতিয়া আহিছে এতিয়া কিবা ইনষ্টাগ্ৰামত ৰিলচ বনাই আছে আৰু সি ইয়াত বহি আছে আৰু তাই ওচৰত যাই সুধোঁ কি হৈছিল মানে তেতিয়া আমাৰ পাপৰি বাইদেউ আৰু পাপৰি বাইদেউ ইয়াতে বহি আছে কি হৈছিল মানে মোৰ একো হোৱা নাই মই ক'ৰবাত যাব লগা হ'ল কাৰণে মই গুচি গ'লোঁ কাম আছিল আৰু মোক তুমি ঘৰত নাপালাও মই ঘৰত আহিছিলোঁ নহয় গাইছ ৰিয়েকশ্যন ল'বা কি হৈছিল মানে অলপ খং কৰাৰ ৰকম লাগিছিল আৰু তেতিয়া ৰিয়েকশ্যন ল'বা আহিছিলোঁ মই ভাবিছিলোঁ কি হৈছে অলপ ৰিয়েকশ্যন লৈ লওঁ কিন্তু তাই কৈছে এতিয়া একো হোৱা নাই মোৰ অলপমান খং উঠিছিল গাইছ তেতিয়াতো মানে হেৰি কাটি চাটি আছিল না চেলাই তেলাই আছিল আৰু তেতিয়া খাব নাপালে মানে অলপ চাব নাপালে অলপ বেয়াও খাব নাপালোঁ মানে অলপ বেয়া লাগিছে মোৰ আৰু গাইছ আৰু ৰিলছো বনাব নাপালে ন নেমু হেৰি টেঙাৰ লগত কি আছিল এইটো ৰবাব টেঙাৰ লগত যাব লগা হ'ল যে কাম আছিল বোলে গাইছ আৰু মই ঘৰত ভাবিছিলোঁ কি খঙত আহিছে অলপ ৰিয়েকশ্যন ল'ম কিন্তু ঘৰতো আহি নাপালোঁ আৰু আজিলৈ এইখিনিয়ে আৰু অলপ ৰিলচ বনাব কিন্তু পাপৰি বাইদেউ অলপ ৰিলচ বনাব সেইখিনি যদি আপোনালোকক দেখাব পাৰোঁ চাই থাকিব আৰু নোৱাৰিলে এইখিনিয়ে গাইছ চাই থাকক আপোনালোকে বাই বাই নহয় ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিল ভিডিঅ'টো আৰু কিবা কৈ দিয়ে অলপ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু পাপৰিতে অলপ ৰিলচ বনাবতো কৈ দিছোঁ সেইখিনি দেখাব পাৰিম আৰু নোৱাৰিলে ভিডিঅ'টো সমাপ্ত